সম্বলপুৰৰ মহাৰাজ ভম্বল সিং নাম। দিনে ৰাতি তেওঁৰ মাথো সাধু শুনাই কাম। পাত্ৰমন্ত্ৰী সভাসদ সাধু কথা বিশাৰদ। সকলোৱে পাল পাতি সাধু কয় দিনে ৰাতি। শুনি থাকে মহাৰাজে দুয়োখন কাণ পাতি। ভাবিলে ভম্বল ৰজা, এনে সাধুত নাই মজা। এইবোৰ সাধু কঁঠালৰ বাদু। শেষ নোহোৱা সাধু দিল্লী কালাৰু। তেনেকুৱা সাধু মোক যে পাৰে কব, হে মোৰ ৰাজকন্যা অৰ্ধৰাজ্য পাব। সাধু যাৰ হব মোৰ, কটা যাব তাৰ মূৰ। শেষ নোহোৱা সাধু কলেহে পাব পুৰস্কাৰ। ৰাজ চোৰাত ভম্বল ৰজাই কৰিলে অংগীকাৰ। ঢোল পিটি ঢুলিয়াই ৰাজ আজ্ঞা দিলে শুনাই। দীঘলীয়া বৰ বৰ ৰহন হানি মনোহৰ। আগবাঢ়ি জনে জনে সাধু কলে পাৰে মানে। কিন্তু শেষ হ'ল সাদিনতে সাধুবোৰ। অনাহকতেই মাথো কটা গল বহু মোৰ। বহু পৰ এনেয়ে গল। ৰজা বৰ বিভূতি হল। ভাগ্য ভাল আহি পালে সাধু চৰণ মেলি। ৰজা ঘৰীয়া কুকুৰবোৰে আনিলে তাক খেদি। সাজ পাৰত সাধু চৰণ পাঁচ বিয়াৰ দৰা। পাঁচ বিয়াৰ দৰা দিলে এটা দীঘল চেলাম নোৱাৰ মুখৰ পৰা। শংকৰদেৱ প্ৰণাম। কোন তই, পাৰিবিনে কব সাধু? শংকৰদেৱ খুৱাম দিল্লীৰ লাও। সাধু মোৰ আৰম্ভ কৰো, কাণ খৰকি লওঁ। নিশ্চয় নিশ্চয়, সেয়ে বাৰু হও। মন্ত্ৰী আহি আগবাঢ়ি কাণ খৰকি দিলে। গল খেকাৰি মাৰি লৈ সাধু চৰণে কলে। হেজা হেজা বছৰ আগ কম কথা সত্য কাল। আছিল তেতিয়া সাতোটা সাগৰ, নাছিল তাত পানী। কোনোটোত ঘিউ, কোনোটোত মৌ, কোনোটোত চেনি। শংকৰদেৱ ঘৰবোৰ আছিল সোণে সজা। সুখীয়ে আছিল সকলো প্ৰজা। বহাগ বিহু 12 মাহে ঘৰে ঘৰে লখিমীয়ে হাঁহে। দানশীল ধৰ্মশীল আছিল দেশৰ ৰজা। নাছিল চোৰ নাছিল ডকাইত, আছিল কেনে মজা। সকলো আছিল সমান মানুহ, নাছিল কোনো সৰু। গাইবোৰ আছিল কামধেনু, গছবোৰ কল্পতৰু। শংকৰদেৱ গাখীৰ নৈ গৈছিল বৈ। খালবোৰত আছিল
সোৱাদৈ পদুমৰ পাতবোৰ আছিল লুচি ৰসগোল্লা কঁঠালৰ মুচি শিলগুটিবোৰ আছিল ঘিলা পিঠা খাবলৈ যে বৰ মিঠা মোহন ভোগৰ টপত বালি আছিল তেতিয়া ৰৈ কাছ কণীবোৰ আছিল তাত কেঁচা গোল্লা হৈ আলি বাটৰ ধূলিবোৰ আছিল চানাচুৰ ভজা সত্যে সত্যে সেই যুগত আছিল বৰ মজা সঁচাই আছিল বৰ মজা সঁচাই আছিল বৰ মজা মোৰ এই সাধু কথা সেই সময় হলে গুৱাহাটী নগৰ কুকুমুটা ফালে আছিলে সদাগৰ ধনে জনে ভৰাগৰ মেট মৰা হাতোটা ভঁৰাল আছিল ধানেৰে ভৰি আহিলে দিন এক কোটি ঘন চিৰিকাউৰি ভঁৰালৰ মুধেদি আছিল এটা অকমানি ফুটা সোমাব পায়ে সেইফালেদি ঘন চিৰিকা এটা সেই বাটেদি এটা চৰাই ভিতৰলৈ গল সোমাই মুখত এটা ধান লৈ ভুৰুংকৈ গলুই আৰু এটা গল সোমাই ধান লৈ আহিল ঘূৰি তাৰ পিছে আৰু এটা ধান আনিবলৈ গল তাৰ পিছে আৰু এটা তাৰ পাছত কিনো হল তাকে মাথোন ক শকদেউ এক কোটি চৰাই ইমান সোনকালে কেনেকৈ দিব পাৰো আই শুনক আপুনি ধৈৰ্য ধৰি আৰু এটা গল মুখত এটা ধান লৈ পুনৰ বাহিৰ হল তাৰ পিছে আৰু এটা শকদেউ কিয় দিয়ে হাক ৰজাই নুশুনে সাধুৱে নেৰে এটা ঘন চিৰিকা যায় মুখত এটা ধান লৈ কোনোবা দুবৰি পায় এনেদৰে কওঁতে কওঁতে সাদিন পাৰ হৈ যায় আৰু কিমান শেষ হল নে নাই শকদেউ 1000 মাথোন হল 1 কোটি ঘন চিৰিকা তেনেই বাকী ৰল। নুশুনো আৰু তেনে সাধুটোৰ শুনি শুনি আমনি লাগিল তথাপি নপৰে শকদেউ নাই কোনো উপায় হাতোটা মেট মৰা ভঁৰাল 1 কোটি চৰাই তাৰ পাছত আৰু এটা গল সোমাই মুখত এটা ধান লৈ ভংগৈ গলুই তাৰ পাছত আৰু এটা তাৰ পাছত আৰু এটা তাৰ পাছত আৰু এটা ধান আনিবলৈ গল মুখত এটা ধান লৈ কোনোবা ধুবুৰী পায় তাৰ পাছত আৰু এটা তাৰ পাছত আৰু এটা অন্ধকাৰ সাধুটো লব পাৰো ৰাজকন্যা অৰ্ধৰাজ্য মোৰ হলো তেন্তে ৰজা জোঁৱাই পতা হওক বিয়াখন কেঁচা কল কাটি 1 কোটি ঘন চিৰিকাই দিয়ক মানুহ মাতি